টিং টং আপোনালোক সকলোকে মোৰ সেকেন্ড ইউটিউব চেনেল নলিনিজ ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, গণতন্ত্ৰৰ যি উৎসৱ চলি আছে এই গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈ আছোঁ। অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি দিন 1 এপ্ৰিল আৰু আমাৰ ওদালগুৰি জিলাৰ কলাইগাঁও সমষ্টিত আজি যিহেতু ভোটদান প্ৰক্ৰিয়া হ'ব, গতিকে আমি সেই উৎসৱ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈ আছোঁ। এতিয়া প্ৰায় ৰাতিপুৱা 6:30 বাজিছে আৰু ৰাতিপুৱাতে ওলাইছোঁ কাৰণ যাতে দিনত ভিৰ নহয় আৰু বতৰ আপোনালোকে চাব পাৰে কি অকণমান গুমা হৈ আছে। গতিকে বৰষুণ অহাৰ আগতে বা ভিৰ হোৱাৰ আগতে গৈ এই মানে ভোটদান প্ৰক্ৰিয়া কৰি আহোঁ। আৰু লগতে মাস্ক বাধ্যতামূলক কৰা হৈছে। গতিকে মাস্কখন পিন্ধি লওঁ। আপোনালোকেও ভোট দিব যেতিয়া যাব মাস্ক পিন্ধি যাব। তাতে এই ক'ভিডৰ প্ৰট'কলৰ কথা আছে। গতিকে বলক ভোট দিবলৈ যাওঁ। মা আৰু মই গৈ আছোঁ। এই পৰিবাৰ পিছত আহিব। গতিকে তেখেতৰ যিহেতু অলপ আমাৰ সৰু মাইনা এজনী আছে, গতিকে মায়ে মই প্ৰথমতে গৈ ভোট দি আহি তাৰপিছত পৰিবাৰক দিবৰ কাৰণে যাব দিম। গতিকে বলক। ইয়াতে যিহেতু ক'ভিডৰ প্ৰট'কলৰ কথা আছে, থাৰ্মেলেৰে হেৰি কৰি আছে। গতিকে এতিয়া ভিতৰলৈকে যাম। আৰু এতিয়া ৰাতিপুৱা 6:45 হৈছে। যদিও 6:45 হৈছে, আপোনালোকে পৰিৱেশটো চাওক। ইয়াতে প্ৰায় যথেষ্ট মানুহৰ সমাগম হৈছে। গতিকে আজিকালি এতিয়া এইটোৰ বাবে প্ৰমাণিত কৰে যে কি মানুহে ভোটদানৰ প্ৰতি কিমান সচেতন। 6:45 কিন্তু চাওক মানুহ আপোনালোকে ভিৰ শাৰী চাওক। আমাৰ ইয়াতে 4টা কেন্দ্ৰ আছে। গতিকে 4টা কেন্দ্ৰতে মানুহৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। এয়া এখেত BLO বাইদেউ মীনাক্ষী দেৱী বাইদেৱে মাস্ক দিয়াৰ ব্যৱস্থা কৰিছে। যিহেতু প্ৰত্যেকজন মানুহকে মাস্ক পৰিধান কৰি মাস্ক মানে কি গ্লভছ পৰিধান কৰি ভিতৰলৈকে যাব লাগিব। গতিকে গ্লভছ পিন্ধি যাব লাগিব। সেই সময়ত ভোটদান কৰিবৰ কাৰণে লাগিব। গতিকে ইয়াতে প্ৰত্যেকজন ভোটাৰকে কি কৰা হৈছে গ্লভছ দিয়ে। কিন্তু এটা আমি নিৰ্বাচন আয়োগৰ যিটো এডভাৰটাইজত পাইছিলোঁ যে কি গ্লভছ ভিতৰতহে দিয়া হয়, কিন্তু আমাৰ ইয়াতে বাহিৰতে গ্লভছ দিছে। সেই কথাটো ভালকৈ জানিব পৰা নাই কিয় কাৰণে বাহিৰত দিছে। কাৰণ যিহেতু আমাৰ আঙুলিত চিন এটা দিব লাগিব। চিন দিয়াৰ পিছতহে ভিতৰলৈকে তাৰপিছতহে এই গ্লভছৰ কথাটো আছিল। কিন্তু এইটো কিয় বাহিৰতে দিছে কিন্তু সেইটো ধৰিব পৰা নাই। কিন্তু মাত্ৰ ইয়াতে দিছে। আছে মানুহ এতিয়া ছটা লৈছে, বৰষুণ যিহেতু দিছে। ইফালেও চাওক মানুহ ছটাটো নিছে, বৰষুণ যিহেতু দিছে। গতিকে যথেষ্ট মানে উৎসাহপূৰ্ণভাৱে মানুহে ইয়াতে ভোটদান কৰিবৰ কাৰণে আহে। অসম বিধানসভা নিৰ্বাচন 2021 65 নম্বৰ কলাইগাঁও বিধানসভা সমষ্টি আৰু আমাৰ ভোটদানৰ কেন্দ্ৰ নম্বৰ হৈছে 102। অৰ্থাৎ ইয়াতে আমি বৰ্তমান ভোটদান কৰিবৰ কাৰণে আহিছোঁ। এতিয়া আপোনালোকে ইয়াত চাওক, বৰষুণ পৰি আছে কিন্তু মানুহৰ উৎসাহ যথেষ্ট বেছি আৰু আশা কৰোঁ শান্তিপূৰ্ণভাৱে যাতে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈ যায়। আহক। গতিকে গণতন্ত্ৰৰ যি উৎসৱত ভালদৰে অংশগ্ৰহণ কৰি ভালদৰে ভোটদান কৰি এজন ভাল জনপ্ৰতিনিধি বাচিবৰ কাৰণে চেষ্টা কৰোঁ। এয়া অপূৰ্ব, ইফালে পংকজ দা। যিহেতু বৰষুণ দিছে, বৰষুণ দিয়াৰ কাৰণে আমি অকণমান ইয়াতে এই ঘৰৰ তলত ৰেষ্ট লৈছোঁ, যাতে মানে ইলেকশ্যন দিব আহি যাতে আকৌ কৰোণা নতুনকৈ নহয় সেইকাৰণে। গতিকে সেয়াই আৰু বৰষুণৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। এতিয়া এজন দুজন কৰি প্ৰায় সকলো মানুহে ছাতি খুলি ল'বৰ কাৰণে বাধ্য হৈছে। অৰ্থাৎ ৰাতিপুৱাতে প্ৰকৃতিয়ে অকণমান এটা বিৰূপ মানে নিজৰ ৰূপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে। পৰিৱেশটো চাওক, গোটেই গোমাল হৈ গৈছে। তথাপিও কিন্তু মানুহৰ উৎসাহ কমা নাই। ছাতি খুলি হ'লেও ভোট দিবৰ কাৰণে শাৰী পাতি ৰখি আছে। 7টা বাজিল। ভোটদান প্ৰক্ৰিয়া সেইফালে আৰম্ভ হৈছে। আমাৰ আগত এনেকুৱা প্ৰায় 30জনমান আছে। গতিকে প্ৰায় এঘণ্টামান লাগিব। 2 ঘণ্টাই নালাগক সেইটো কোনো কথা নাই। আমি শাৰী পাতি শৃংখলাবদ্ধভাৱে ক'ভিড প্ৰট'কল মানি ভোটদান কৰিবৰ কাৰণে কৰিম। আৰু আহিলে এনেকুৱা এখন ডকুমেণ্টছ লৈ আহিব লাগিব, ফটোযুক্ত প্ৰমাণপত্ৰ এখন লৈ আহিব লাগিব। তেতিয়াহে আপোনাক কি কৰিব দিয়া হ'ব, ভোট দিয়া হ'ব। মই মোৰ ভোটাৰ কাৰ্ড লৈ আহিছোঁ আৰু এতিয়া ইয়াতে ভিতৰত যাবৰ কাৰণে চেষ্টা কৰিম। ইন্দ্ৰদেৱতাক ধন্যবাদ জনাইছোঁ। লাহেকৈ মানে বেলিটো অলপ ওলাইছে আৰু বৰষুণ বৰ্তমান নাই। জনসাধাৰণে কিছু হ'লেও বৰ্তমান সকাহ পাবৰ কাৰণে সক্ষম হৈছে। আজিকালি আগৰ দৰে নহয়। এতিয়া চিকিউৰিটি বৰ সুন্দৰ কৰি দিয়া হয়। এইফালে বেটেলিয়ানো দিয়া হৈছে, এইফালে অসম পুলিচো দিয়া হৈছে। গতিকে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। গতিকে ইয়াতে কোনো অসুবিধাই নাই, সচৰাচৰ নহয়ে। কিন্তু ইয়াতে চিকিউৰিটি আৰু এইবাৰ টাইট কৰি দিয়া হৈছে। আমাৰ প্ৰত্যেককে একোখনকৈ হাতমোজা পিন্ধিবলৈ দিয়া হৈছে। সোঁ হাতত এই হাতমোজাখন পিন্ধিব লাগে আৰু হাতমোজা পিন্ধিহে কি কৰিব পৰা যাব, ভিতৰত ভোটদান কৰিব পৰা যাব। ছাৰ বন্ধু বান্ধৱীসকল, এয়া ভোট দিয়া পৰ্ব শেষ হ'ল। এতিয়া প্ৰায় 1 ঘণ্টা ৰ'ব লগা হ'ল। 1 ঘণ্টা ৰোৱাৰ পিছত ভোট দিলোঁ। গতিকে আহক আপোনালোকেও ভোট দিয়ক। গণতন্ত্ৰৰ যি উৎসৱত
অংশগ্ৰহণ কৰক, সুস্থভাৱে ভোটদান কৰক। আমি ইয়াতে বৰ ধুনীয়াকৈ হৈছে, কোনো অসুবিধা হোৱা নাই, বৰ ধুনীয়াকৈ ভোটদান প্ৰক্ৰিয়া হৈছে, আমাৰ শান্তিপূৰ্ণভাৱে চলি আছে। গতিকে সকলোকে মানে আহ্বান থাকিল, আপোনালোকে আহি ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক। ভোট দিব দিয়াটো হ'ল, ইফালে মা বহি আছে, ইফালে মই, আৰু ভোট দিব আহি উঠি যদি একাপ চাহ খাই নাযাওঁ কি হ'ব, গতিকে চাহ আৰু লাল চাহ আৰু বিস্কুট একাপ খাই এতিয়া ঘৰলৈকে যাম আৰু।